Hi, hello guys, namaskar, good morning. Duty hall video dibai pora nasilo. Bhabilo aji video di diu eta. Ratipuwa hoise etia bortoman 5টা baji ase 4টা bajate khar paisilo. Kintu kotha to hol 5 minute kori bahut deri hoi gol. Je rastat bahut dhonor kukur thake. Mane jigita kukurok ami napalo aru manuhe napale rastate thakibo belekot kot no thakibo. Ami eta gari cholai aso. গাড়ি চলাই থাকা টাইমত যদি 100 মিটার দূৰত কুকুৰ দেখা পাও বা মেকুৰী দেখা পাও অলপমান স্লো কৰি দিব লাগে নহলে মানে কি হৈ যায় ইয়াতে মানে ডেইলি এটা দুটা তিনটা এনেকে কুকুৰ মানে এক্সিডেন্ট হৈয়ে থাকে নেশনেল হাইৱে কেতিয়াবা গৰু ছাগলী এইবোৰ এক্সিডেন্ট হৈ থাকে এটা কথাটো হল মানুহেটো আৰু ডিম্বুলিটো কুকুৰ এটা বা এই গৰু ছাগলী এটাটো ৰাস্তাত নিদিয়ে গৰুৰো ভুল নাই কুকুৰৰো ভুল নাই মানুহৰো ভুল নাই কিন্তু কথাটো হল গাড়ী চলোৱা জনে অলপমান স্লো যদি কৰে 100 মিটাৰ দূৰৰ পৰা 50 মিটাৰ দূৰৰ পৰা আৰামছে জীৱ এটা বাচি যায় তো বন্ধুসকল এইখন এই অলপমান আগতে মোৰ জিমখন আছে তো জিমলৈকে আহি পালো আজি অলপমান দেৰি হৈছে কিন্তু সানডে কাৰণে হয়তো মানুহ অলপমান চাগে দেৰি কৰি আহিব এখন পানীৰ কলেজ এখন কলেজৰ ওচৰতে জিমখন অৱস্থিত চাই থাকক বৰ্তমান জিমৰ পৰা ওলালো আমাৰ বেজাৰা কি কয় এটা পানীৰ ওচৰ না বেজাৰাতে হয় ধুনিয়া সেলুন এখন ওপেন হৈছে আজি বেছি দিন হোৱা নাই 2 দিন হৈছে ভাবিলো মোৰ চুলিখিনি দীঘল হৈছে অলপ সাইডটো মানে মিলাব লগা আছে মিলাই লও একে হল দাদা আপোনাৰ ঘৰ ক'ত দাদা ফুমলাটি এখেতৰ ঘৰ নতুন কৰি সেলুন এখন দিছে সব চুলি কিনবা কৰে বহুত শুনিছো বহুত ভাল কাটে আৰু দোকানখনো বহুত ভাল হৈছে আপোনালোকে আহক চুলি কাটক বহুত ভাল জি ষ্টাইল বিচাৰে কেনেকুৱা হ'ব ষ্টাইলটো কৰে না কি কৰে কক ষ্টেট কৰা যায় গোটেইখিনি আৰু ফেচিয়েল জেল পাৰ্লাৰৰ যিখিনি হয় সেইখিনি গোটেই কৰা যায় আপোনালোকৰ পাৰ্লাৰত যিখিনি বস্তু নিড হয় যিখিনি প্ৰয়োজন গোটেইখিনি বস্তু ইয়াতে পাব আহক বেজেৰা এড্ৰেছটো কৈ দিয়ক বেজেৰা পাইনিয়াৰ কলেজৰ ওচৰতে আহক মই চুলি দীঘল কৰি আছো তো মই অকল সাইডৰখিনি মিলাব আহিছো গোটেই মিলাব অহা নাই কথাটো হল এখেতে গুৱাহাটীত আগতে কাম কৰিছিল আমবাৰীত কাম কৰিছিল বহুত বছৰৰে এক্সপিৰিয়েঞ্চ আছে আচলতে এক্সপিৰিয়েঞ্চ থাকিলে মানে যেনেকুৱা কাট বিচাৰে সেনেকুৱা কাট পাব আপোনালোকে ইয়াত আহক যেনেকুৱা বিচাৰে তেনেকুৱা পাব গোটেইখিনি কৰে ন ফেচিয়েল ষ্ট্ৰেট যি কৰে পাৰ্লাৰৰ অল এভৰিথিং ইয়াতে কৰে মই লোকেশনটো দেখাই আছো বাৰু ইয়াতে আহিব পাৰে নতুনকৈ ওপেনিং হৈছে 2 দিন নে 3 দিন হৈছে আহক আপোনালোক মোৰো চুলি ধুনীয়া কাটিং দিছে বেছি টাইম লাগাই নাই 5-10 মিনিটতে ধুনীয়া কাম হৈ গৈছে থেংক ইউ এনএছ জেন্টছ পাৰ্লাৰখনৰ নাম বহুত ধুনীয়া নতুন হৈছে যিহেতু আৰু লাহে লাহে বহুত মডিফাই কৰিব আছে সেলুনখনৰ পাৰ্লাৰ বুলি ক'ব পাৰি আচলতে সেলুনো ক'ব পাৰি আপোনালোকে আহক সহযোগ কৰক এখন আপোনাৰ সেলুনৰ লাইনতে একদম গাড়ীৰ পাৰ্টছৰ গোটেই দোকান আছে এখন আপোনাৰ মায়া এক্সপাৰ্ট বুলি আছে মায়া এক্সপাৰ্টৰ মায়া কাৰ এক্সপাৰ্ট ন এখেত মালিক হয় কক কি কাম কৰে ইয়াতে আমাৰ ইয়াতে গোটেই ষ্টিকাৰ আইটেমটো গোটেইখিনি হয় আৰু আপোনাৰ ফ'ৰ হুইলাৰৰ এচেছৰিজটো পায় তাৰপিছত আপোনাৰ মানে এইবিলাক গোটেই গাড়ী মডিফিকেশ্যনটো গোটেইখিনি হয় আৰু আমাৰ ইয়াত আমাৰ এখন বেজেৰাত আছে পাইনিয়াৰৰ সন্মুখত আছে পাইনিয়াৰ একাডেমি আমাৰ বাইদাচালি ৰোড আমাৰ কাম চলি আছে এতিয়া বৰ্তমান ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে গুৱাহাটীৰ পৰা বাছৰ পৰা আদি কৰি মঙ্গলদৈ গোৰেশ্বৰ
নলবাৰী এইবিলাক গোটেইখিনি আহে আমাৰ মানে বাছৰ পৰা আদি কৰি বাইকলৈ গোটেইখিনি কাম ইয়াতে কৰা ষ্টিকাৰৰ পৰা গোটেই যি লাগে চব পাব মোৰো যি লাগে ইয়াৰ পৰাই লওঁ কম দামতে আৰু ভিডিঅ' চাই যদি কোনোবা আহে কমত দিবনে নিশ্চয় কমত দিম যিমান পাৰোঁ ডিছকাউণ্ট কৰাই দিম যিমান পাৰোঁ ডিছকাউণ্ট কৰাই দিম আমি এইটো আপুনি চাই ল'ম চাই লৈ কামৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰা যাব আৰু কামৰ কোৱালিটি চাব কোৱালিটি চাই ল'ব আমাৰ কামৰ কি বস্তু আছে দেখা দিবনে দেখাই দিওঁ আপুনি দেখাই ইয়াতে আপুনি গাড়ী মডিফিকেশ্যনৰ গোটেইখিনি বস্তু পাব ধৰা হ'ল ফ্ৰেছনাৰ স্প্ৰে গিয়াৰ শ্বিফ্টৰ যিটো শ্বিফ্টৰ মডিফিকেশ্যন হোলটো সেইটো লগাব পাৰিব হোল্ডাৰ তাৰপিছত লক এইটো যিটো মেচিন আছে মায়া বুলি লিখা আছে এইটো বাৰু এনে লিখা আছে ইয়াতে আপুনি যেনেকুৱা টাইপৰ ষ্টিকাৰ লাগে সেনেকুৱাই বনাব পাৰিব সেনেকুৱা ষ্টাইলতে বহুত কালাৰৰ ষ্টিকাৰ আছে পেপাৰ আছে লগাব পাৰিব গাড়ী বাইকত যিহেতু লগায় উফাৰৰ পৰা আদি কৰি বক্সৰ গোটেইখিনি বস্তু পাব তো মই কণ্টেক্ট নাম্বাৰটো দিম যি লাগে যদি পায় ইয়াতে আপুনি আহিব পাৰে এখন ডিছপ্লে ন ডিছপ্লে এইটো নতুনকৈ অপেনিং হ'ল তো ওচৰত থকাৰ কাৰণে দাদাহঁতো চিনাকি তো ভিডিঅ'টো দেখালোঁ বহুতে নাজানিব পাৰে ইয়াতে যে এনেকুৱা মডিফাই হয় কম দামতে কৰা দিব ধুনীয়া কোৱালিটি গুৱাহাটীতকৈতো ষ্টিকাৰ বহুত কমতে দিয়ে মই জানাত আৰু কাৰণ মই গুৱাহাটীৰ লগতে বহুত লৈছে ইয়াতে বহুত কমতে পায় আহক যেনেকুৱা বিচাৰে সেনেকুৱাই পাব গুৱাহাটীৰ পৰা গাড়ী আহে আমাৰ VIPৰ পৰা আহে এয়াৰপৰ্ট VIPৰ পৰা আহে গাড়ী আমাৰ কাম কৰে আৰু টাইম লৈ একদম ধুনীয়া কাম কৰে আৰু নতুনকৈ ৱাৰিঙৰো হৈছে ন ৱাৰিং মানে ৱাৰিঙৰ কামবিলাকো চলে আমাৰ ইয়াত মানে আপোনাৰ লাইট জ্বলা নাই কিবা হোৱা নাই টেপ চলা নাই বা গাড়ীৰ ষ্টাৰ্টিং প্ৰব্লেম কিবা কিবি এইবিলাক গোটেইখিনি হৈ যায় আমাৰ লগতে মিণ্টু ভাই বেজাৰ এজন ভাল ব্যৱসায় বহুত আগৰ পৰা ফুড এক্সপইণ্টৰ মালিক হয় জানে চাগে এখেতে নতুনকৈ গাড়ী লৈছে যদি কওক মানে কামটো মই গুৱাহাটীত কৰি চাইছিলোঁ মানে প্ৰাইচটো অকণমান কম পাইছোঁ কিন্তু মই জলিলদাৰৰ মানে কামখিনিৰ কোৱালিটি ভাল সেইকাৰণে মই লাগে প্ৰাইচটো অকণমান বেছি যায় কিন্তু কামটো ইয়াত কৰিম সেইকাৰণে ইয়াত আহিছোঁ সিহঁতৰ গাড়ী যদি কণ্টেক্টত লাগে কণ্টেক্ট কৰিব পাৰে নাম্বাৰটো ক'ব পাৰে 93650-2946 কমাৰ্চিয়েল গাড়ী হয় 3 ষ্টেট পাৰ্মিট আসাম মেঘালয় অৰুণাচল কেতিয়াবা লাগিলে কণ্টেক্ট কৰিব পাৰে ডিছক্ৰিপশ্যনত নাম্বাৰ থাকিব আপোনালোকে কণ্টেক্ট কৰিব পাৰে থেংক ইউ আপোনালোকে দেখাই পাইছে মানে চুলিটো মোৰ লং হৈ গৈছিল ছাইডত তো কাণত লাগি আছিল ভাবিলোঁ চুলিটো কাটি লওঁ নতুনকৈ অপেনিং কৰিছে তেওঁৰ মানে মানুহক দেখা পালে গম পায়তো এক্সপিৰিয়েঞ্চ হিচাপে কেনেকুৱা কাটে ধুনীয়াকৈ চাই লৈছে ধুনীয়া কৰি মিলাই দিছে মজা মানে ভাল ছাৰ্ভিচ এটা পাইছোঁ আৰু ইমান চিপ প্ৰাইজতে ইমান দাম ইমান পইচা নলয় মোক কৈছে কি যি আছে দিয়া কাৰণ মোৰ বেছি কাম নহয় অলপমান কাটিং আছিল তো বেছি পইচা লোৱা নাই গাড়ী চলালে সদায় ছিট বেল্ট ইউজ কৰিব পুলিচৰ কাৰণে আচলতে ছিট বেল্ট মাৰিব নালাগে নিজৰ ছেফটিৰ কাৰণে ছিট বেল্ট মাৰিব লাগে আৰু লুকছটো কেনেকুৱা লাগিছে ক'ব দে আজি লুকছটো আৰু কিবা কিবি মডিফাই কৰি থাকিম বাৰু চুলিত সেইবোৰ আপোনালোকক দেখাই থাকিম নেক্সট যেতিয়া কালাৰ কৰিম আল্টিমেট কালাৰ কৰিম বুলি ভাবি আছোঁ তো ভিডিঅ'টোত আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে ক'ব মই বনাব ট্ৰাই কৰিম অ'কে